বহুত বছৰ আগত এখন চহৰত এজন প্ৰসিদ্ধ চিত্ৰকৰ আছিল। তেওঁৰ কলাৰ কথা গোটেই দেশতেই প্ৰসিদ্ধ আছিল। এদিন তেওঁৰ ওচৰত এজন বৃদ্ধ বয়সৰ লোক উপস্থিত হ'ল। তেওঁৰ লগত কেইটামান স্কেচ আৰু ছবি আছিল, যিটো সি চিত্ৰকৰক দেখাই তেওঁৰ মত জানিব বিচাৰিছিল যে সেইটো কেনেকুৱা আছে অথবা কলাকাৰটোৰ প্ৰতিভা আছেনে নাই। চিত্ৰকৰজনে মনোযোগেৰে ছবিবোৰ চালে। তেওঁ অতি সোনকালে ধৰিব পাৰিলে যে চিত্ৰবোৰ একো কামৰ নহয় আৰু সেইটো বনোৱাজনৰ কলা শূন্যৰ সমান। তেওঁ সেই ব্যক্তিক দোষী কৰিব বিচৰা নাছিল, লগতে মিছাও ক'ব বিচৰা নাছিল। সেয়ে তেওঁ অতি নম্ৰভাৱে ক'লে যে এই চিত্ৰবোৰত একো বিশেষতা নাই। তেওঁৰ কথা শুনি ব্যক্তিজন অলপ নিৰাশ হ'ল, কিন্তু সি চাগে আগৰ পৰাই অনুমান কৰি থৈছিল এনেধৰণৰ কথা ক'ব বুলি। তেওঁ চিত্ৰকৰজনৰ ওচৰত তেওঁৰ সময় লোৱাৰ বাবে ক্ষমা খুজিলে আৰু অনুৰোধ কৰিলে যে যদি সম্ভৱ হয় তেন্তে এজন যুৱ আৰ্ট ষ্টুডেণ্টৰ দ্বাৰা বনোৱা পুৰণা কেইটামান চিত্ৰ তেওঁক দেখুৱাব খোজে। চিত্ৰকৰজন লগে লগে মান্তি হ'ল আৰু এখন পুৰণা ফাইল খুলি চিত্ৰবোৰ চাব ধৰিলে। চিত্ৰকৰজনে নিজৰ আনন্দৰ কথা প্ৰকাশ কৰিলে আৰু ক'লে, ৱাহ, এই পেইণ্টিংবোৰটো বহুত ধুনীয়া। এই যুৱকজনৰ বহুত প্ৰতিভা আছে। তেওঁক প্ৰত্যেক ধৰণৰে উৎসাহিত কৰক। সি যদি এই কামটোত লাগি থাকে আৰু কঠিন পৰিশ্ৰম কৰে তেনেহ'লে ইয়াত কোনো সন্দেহ নাই যে সি এদিন মহান চিত্ৰকাৰ বনিব। চিত্ৰকৰৰ কথা শুনি বৃদ্ধজনৰ চকু অশ্ৰুৰে ভৰি পৰিল। কোন হয় এই নৱ যুৱকজন? তোমাৰ ল'ৰা নেকি? নহয়, এইজন ময়েই হয়, 30 বছৰ আগৰ মই। যদি কোনোবাই সেই সময়ত আপোনাৰ নিচিনা উৎসাহিত কৰিলে হয় তেতিয়াহ'লে আজি মই অনুতপ্ত হৈ থকাৰ ঠাইত এটা সুখময় জীৱন জীয়াই থাকিলোহেঁতেন। বন্ধুসকল, এনকাৰেজমেণ্ট অথবা উৎসাহিত কৰা এনেকুৱা এটা বস্তু যিয়ে আমাৰ ভিতৰৰ বেষ্ট কৰাৰ ক্ষমতাক বাহিৰত আনে, আমাক আৰু ভাল কৰাৰ কাৰণে মটিভেট কৰে। সেয়েহে কাৰোবাক যদি উৎসাহিত কৰাৰ সুযোগ পায় তেনেহ'লে নিশ্চয় কৰিব। আপোনাৰ দুটা উৎসাহজনক কথাই তাৰ জীৱনৰ গতি সলনি কৰি দিব পাৰে। ভিডিঅ'টো যদি ভাল পাইছে লাইক আৰু কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই লগ পাম আপোনাক অন্য এটা ভিডিঅ'ত। শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।